এয়া আমি মাহীহঁতৰ জুনু মাহীহঁতৰ যাবৰ কাৰণে আমি নাৰিকল পিঠা বনাই আছোঁ। আম্মা আৰু আব্বাই বনাই আছে। এয়া আমি ঘৰতে পেৰা বনাইছোঁ। আম্মাই বনাইছে বিস্কুটৰ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি মানে মই আমাৰ মাহীহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। জুনু মাহীহঁতৰ ঘৰত বকো সিফালে আছে। মানে মই এতিয়া 11টা বাজিল, এতিয়া আমি ওলাই মই এতিয়াও একো খোৱাই নাই, চাহ খোৱাই নাই। খাওঁ মই চাহ, আপোনালোকক দেখাইছোঁ। ৰাতি যে বনাইছিলোঁ সেয়ে খাম, পিঠা আৰু সেই পেৰা। এতিয়া মই পিঠা আৰু পেৰা খাব ওলাইছোঁ। মানে ক'ৰবাত যাব ওলালে মোৰ খাবলৈ ইচ্ছা নাযায়, সেইকাৰণে বেছি নাখাওঁ। এটা পিঠা খাম আৰু এটা পেৰা খাম। বাকীকেইটা ভাইজান আৰু আব্বা আছে। আব্বাইতো খাব নোৱাৰে, ভাইজান আছে, ভাইজানে খাব। এতিয়া মই এইখিনি খাই পেলাই এইবাৰ ওলো। চাহ তাহ নাখাওঁ, চাহ ভালেই নাপাওঁ। এইবাৰ ওলোৱাৰ পিছতে আপোনালোক লগ পাই। আমি যাব ওলাইছোঁ, বৰষুণে আহি গ'ল, গোটেই পিটিকে। এতিয়া আমি নানি ফোন মাৰি আছে আমাৰ ঘৰত। আমি ঘৰতে দুবাৰ ফোন মাৰিলে আমি কৈছোঁ গাড়ী পাইছোঁ বুলি, ইয়াতে ৰখি আছে। আমি মানে গোটেইবিলাকে তাতে যাম, নানীও যাব আৰু আমাৰ টুটু মাহীও যাব, জুনু মাহীহঁতৰ তাত। এতিয়া আমি যাওঁ, যোৱাৰ পিছতে আপোনাৰ লগ পাম গাড়ীত। এতিয়া মই আব্বাৰ দোকানখনত আহি পাইছোঁ, দোকানত বিজয়নগৰৰ। এতিয়া আমি এইবাৰ হেৰিত যাওঁ, এতিয়া মানে অলপ বস্তু লাগে, সেইখিনি আমি কৰি আছোঁ। ভাইজনক আনিব দিছোঁ, অনাৰ পিছত আমি যাওঁ এইবাৰ গাড়ীত। এতিয়া মই কাপোৰ সলালোঁ, এই দুটাক চাওকচোন। কি হাও আহি পালা, আৰু এইটো জুনু মাহীহঁতৰ বাবুটো, এইটো নিহা মামা আনা, এইটো আহি পালা, এইটো হ'ল খুচি, আমাৰ হ'ল মাহীৰ ডাঙৰ ছোৱালী, এটাই ছোৱালী। এইটো হ'ল মামা, এইটো হ'ল জুনু মাহী, এইটো মামীও আহি পালা। নানি চাহ খাই আছে। হাই ফ্ৰেণ্ড। এয়া পিঠা আৰু আমি পিঠা আনিছোঁ, আৰু মই যে কৈছিলোঁ পেৰা বনোৱা বুলি, পেৰা আৰু চানা গল্লা আৰু চিঙিৰা। কেনেকুৱা আছে মামী, কেনেকুৱা আছে? বঢ়িয়া আছে। ইয়াত আঞ্জা বহাই দিছে। তো নিহাই সেইদিনাখনে ইমান ধুনীয়াকৈ ডান্স মাতিছে, চবেই কৈ আছে। নিহাই মাতি দেখাব ৰ। টিংকুল টিংকুল লিটিল ষ্টাৰ। হ'ব দে। গোটেইবিলাকে আহিলোঁ, খালি কি আমাৰ টুটু মাহী নাই আহিব আছে, জুহি না সিহঁতো আহি আছে, ৰ'ব আহিয়ে পোৱা নাই এতিয়াও। আমি ৰখি আছোঁ ইয়াৰ পৰা। ৰাস্তাটো সিহঁতৰ জাগাবিলাক মই বৰ ভাল পাওঁ। এইফালৰ কিবা হেৰি কি কয়, বঢ়িয়া তাই গছ গছনি ইয়াত ধুনীয়া আছে। জুহিয়ে না তাতো ধুনীয়া আছে, আমাৰ সিফালে নাই বেছি এনেকুৱা জেগা, পুৰা গাঁৱৰ পৰিৱেশ। মই এনেকুৱা গাঁৱৰ পৰিৱেশত চাই বৰ ভাল পাওঁ। ইমান ঠাণ্ডা, ধুনীয়া গছ গছনি ভৰা। আমি আকৌ ভাটিবিলালৈকে আমি জুহিও আহি পাব নহয়। এতিয়া আমি পথাৰত যাম, পথাৰত ইহঁতে খেতি কৰিছে, ধানৰ খেতি। সেই দেখাম আপোনালোকক। খুচিয়ে নাই ঘৰটো ইহঁতৰ ইফালে এটাই প্ৰব্লেম, ইহঁতৰ ইফালে নেটৱৰ্ক নাপায় মোবাইলত, এই ডাঙৰ প্ৰব্লেম। বাকী চব আছে, ইয়াতে প্ৰব্লেম এই ইয়াত নেটৱৰ্ক নাপায়।
এতিয়া আমি ভাত খাব গৈছোঁ জুইয়ে নহয় এইফালে এই জুই এতিয়া আমি গোটেইবিলাকে বহি আছোঁ ভাত চাত খালোঁ খালি খা বগলী চব আছে আমাৰ বাগানত খালি খা এই খাটা তামোল লৈছে খুচি চব কৈ আছে ৰ ক'ত কি আছে এইবিলাক আমাৰ সৰু জেঠীমাহঁতৰ কোমোৰা হয় চাওকচোন 3টা লাগিছে আৰু বা কিমান লাগিছে মই এতিয়া গম নাপাওঁ 3টা লাগিছে এতিয়া আমি ফুৰিব যাব ওলাইছোঁ ভাটিবিলা নিহা আৰু মই মানে জুহিয়ে না মহা ইতি গ'ল এতিয়া আমি মামা ইতি যাম হাই বুলি কওঁ কি খবৰ এতিয়া আমি যাওঁ মামা ওলাই আছে তাৰপিছত আমি যাম এইবিলাক মৰাপাটৰ খেতি এতিয়া আমি গধূলিৰ চাহ খাব ওলাইছোঁ আমি গোটেইবিলাকে আজি চাহৰ নাস্তাত আছে কচৰি গল্লা পেৰা বিস্কুট ভুজিয়া আৰু পিঠা কচৰি এয়াতো তোমাৰ এই শুকুনা পিঠা বনাই আছে নাৰিকল দিয়া তাৱাতে বনাইছে শুকুনা পিঠা নকৰিতো এই কেনেকুৱা খাত ধুনীয়া এতিয়া আমি ভাত খাব ওলাইছোঁ মামা আৰু মই ভাত খাই আছে মামা কেনেকুৱা আছে মহা কেনেকুৱা আছে মহা কেনেকুৱা আছে মই খাই হাঁহৰ মাংস আজি ফাৰ্ষ্ট হাঁহৰ মাংস খাব ওলাইছোঁ মইতো নাখাওঁৱেই খোৱাৰ পিছতে আপোনালোক কালিয়ে লগ পাম মানে টোপনি মাৰিব খাই লৈ এতিয়া আমি খোৱা লোৱা হৈ গৈ আমি এতিয়া টোপনি মাৰি আপোনালোকক কালিয়ে লগ পাই আছোঁ এতিয়া আমি চাহ খালোঁ মানে আপোনালোকে ভিডিঅ' বনাব হেৰি শুকুনা পিঠাই দি চাহ খাইছোঁ আজি আৰু এতিয়া আমি বামিও খালোঁ বামিৰে খাব পাৰছোঁ এই বামি খাই আছে আমি বৰষুণ দি আছে ন বামিকে দেখা যায় মোৰ হেৰি পিঠা খাই আছে লগটো ঘৰতে আছে নেকি বৰষুণৰ কাৰণে ওলাই আহিব পৰা নাই বোলে এটা বাবুও পিঠা খাই আছে তো জুনু মাইনা বাবু হয় এইটোতো আৰু চিনিয়ে পায় নিহা মাইনা এটাতো আৰু চিনিয়ে পায় জুহি 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 খুচি ক'ত গেল হা আজি মানে লাইনে নাই পুৱাৰ পৰা বৰষুণ দি আছে মানে লাইনে নাই গোটেই ঘৰবিলাক আন্ধাৰ হৈ আছে বাহিৰতে বহি আছোঁ গোটেই বৰষুণ দি আছে এতিয়া আমি এনেই বহি আছোঁ আম্মা নাই ভাত চাত বনাই আছে এতিয়া মই আপোনালোকৰ লগত পিছত কথা ক'ম মই এতিয়া ভাত খাব ওলাইছোঁ এয়া বতাহ চৰাই এয়া মুৰ্গী মাংস এয়া দালি ভাত ময়ো ভাত খাওঁ ৰ তোমাৰ ইয়াত যাব ওলাইছে বাই 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 এতিয়া
এতিয়া মামী এনা যাব ওলাইছে মামা আৰু মামী এনা মানে আমি নাযাওঁ আমি কালি পুৱাই যাম ঘৰত আৰু তোমাৰ এনাও গ'ল জুই এনা বাই ভালকে বাই বাই দি বাই বাই বুলি কওঁ সেইবিলাক খেতি কৰিছে কোনখিনিয়ে খুচি দে খেতি কোনখিনিয়ে খুচি গোটেই পেক লাগিল মোৰ ভৰিখনৰ পিছিলা খালোঁ ভয় লাগে মোৰ খুচি চেণ্ডেলে ছিঙি গ'ল এইপানে পুতিছে নহয় ৰোৱা পুতিছে জানা না খুচি ৰোৱা পুতবা জানা পুতি পাইছা খুচিয়াৰ খেতিয়ক মানুহ বুজাই খেলিছোঁ মুখখন খুচিয়াৰ তামাৰ খেতি কৰে একদম চব জানে এইবিলাক গোটেই কাটা কৈ দি আহিব লগা হৈছে কাটা গ'লে গোটেই মোৰ পৰিকাৰ অৱস্থাটো আহিছে চাওকচোন গোটেই কাটাবোৰ লাগি গ'ল যাব লাগিব ঘৰত যাই মই গেলা বিনেহে মোক ভৰি দুখনত খুচি কেনেকৈ খেদি হ'ব ধৰিছে ছাগলীটো মই নাযাওঁ এইবিলাক কোনে খেতি কৰিছে এইটো আমাৰ ডাঙৰ মাহী হয় নানি কি খবৰে কৰোণা চৰোণা খেলে ফটো তুলি আছে দে ভিডিঅ' কৰি আছে জ্বলা চুলাই নানি ভনী এতিয়া চাহ খাই আছো নানি পিঠা বনাই লৈ আহিছে নানি হাই বুলি কওঁ চাহ খাই আছে পিঠা আৰু বিস্কুট ইয়াতে খাই আছে মই এইবাৰ চাহখিনি খাই উঠো ৰ'ব খাই উঠি লগ পাইছোঁ হেল্ল' গাইজ গুড মৰ্ণিং আজি হ'ল 2 নম্বৰ দিন আজি আমি ঘৰলৈ যাম আজি আমি চাহ খাব ওলাইছোঁ আপোনালোকক দেখাই আছোঁ পিঠা বনাইছে আম্মা নাই চাহ খালে মই খোৱা নাই মই পনে উঠিলোঁ এতিয়া চাহখিনি খাই পেলাই আমি ঘৰলৈ যাম ঘৰলৈ যোৱাৰ পিছতে আপোনালোক লগ পাই আছোঁ দে ওলাই হোৱাৰ পিছত এতিয়া মই এইটো ৰাতি আৰু ভিডিঅ' নকৰিলোঁ কিয়নো মই টোপনি ধৰিছিল অলপ ভাতকেইটা খাই পেলাই মই টোপনি মাৰিছোঁ সেইকাৰণে এতিয়া মই চাহখিনি খোৱা হোৱাৰ পিছতে আপোনালোকক লগ পাই জুনু মাই হিচাপে যাব ওলাইছোঁ যাওঁ জুনু মাই এই খুচি যাওঁ যাওঁ দে যাওঁ জুনু মাৰি যা এতিয়া আমি ঘৰ আহি পালোঁ ভাইজনে নহয় আমি আৰু একে ভাত বহাই দিছে বহাব ওলাইছে ভাত বহি আছে মুৰ্গী মাংস বনাই আছে পুৰা কুক হৈছে কুক গেছৰ আগতে কুকাৰ বহাই দিছোঁ তাৰে পিছতে চাউল বহাইছে যে ঘৰ আহি পালাগে ঘৰটো অলপ চাফা টুফা কৰি আমি এইবাৰ গা পা ধুই পেলাই আপোনালোকক লগ পাইছোঁ ভাত খাবৰ সময়ত ভাইজনৰ আঞ্জাখান আজি কেনেকুৱা হৈছে আপোনালোকক দেখাই আছোঁ এতিয়া ভাইজনে মুৰ্গী মাংস বনাইছে কেনেকুৱা হৈছে খোৱা লাগিব পানী দিলে দে ব্ৰইলাৰ মাংস
रुको क्या तुम बताओगी नाराज চিনেমা চাই চাই বনাই আছে चलो अच्छा है आप कम से कम इतना तो समझी पर और पानी दी? मुझे इंटरेस्ट नहीं है নাকি तुमने शादी ইখিনি যদি নহ কৰি পানি দিবি দে क्योंकि मैं नहीं करना चाहती बिल्कुल मैं भी वही पूछ रहा हूँ কেনেকুৱা হৈছে হৈছে उसने आपको बताया कि रिश्ता तोड़ने হৈছে কেনেকুৱা হৈছে অ फिर उसके साथ तुम 6 महीने घूम रही थी या उससे ভাল হৈছে বুলি কওঁ पैसों के पीछे भागने का शौक आपको है मुझे नहीं है তুমি দেখাই পেলাই চাম দিছোঁ কেনেকুৱা হৈছে আঞ্জাখন तुम्हारा बड़ा भाई है मैं भी तो इनकी কৰচোন লৈ ৰবি देखिए इन्हें कैसी ऊंची बातें कर रहे हैं ঘৰৰ অৱস্থা নহয় আছে মই এইখিনি হৰি কৰি আছোঁ গেলা আমাৰ বাহিৰৰ ৰুমটো হৰি কৰি আছে এবাৰ ঘৰ এতিয়া আমাৰ ঘৰবিলাক গোটেই হৰি কৰোঁ অৱস্থা নহয় আছে ঘৰৰ মই গোটাই হৰি কৰি হৰি চৰি কৰি পেলাইহে একদম ভাত চাত খাই পেলাই এনেকৈ গাঁৱত তোমাৰ আজি মানে দেৰি হ'ল গাঁৱত মোৰ কেইটা বাজিল 2টা বাজিল এইবিলাক মই কামবিলাক কৰোঁ কৰি পেলাই ভাইজানে ভাতকেইটা বহা বুলি আমাৰ অলপমান খাব পাৰিম নলিবাটো আমাৰ আজি খাওঁতে খাওঁতে গধূলি হ'লো এতিয়া আমাৰ কামখিনি কৰোঁ জানো এতিয়া আমি ভাত খাব ওলাইছোঁ ভাইজানে ভাত খাই আছে আমি ভাতি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিলোঁ বাই বাই